যুৱক যুৱতীৰ বাবে আহিছে সুখবৰ মুকলি হৈছে শ শ খালী পদ শীঘ্ৰে আবেদন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে শীঘ্ৰে আপুনি কৰিব পাৰিব আবেদন আইটিবিপি এছবিআই এনটিপিচি এওচিত পদ খালী আইটিবিপিত মুকলি হৈছে পদ আইটিবিপিত মুকলি হৈছে পদ উপপৰিদৰ্শক আৰু সহকাৰী উপপৰিদৰ্শকৰ ফাৰ্মাচিষ্টৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন itbpolice.nic.in ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন 23 নৱেম্বৰৰ ভিতৰত আবেদনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এছবিআইত মুকলি হৈছে বহু পদ এছবিআইতো বহু পদ মুকলি হৈছে আৰবিঅ'ৰ বাবে পদ মুকলি কৰাৰ খবৰ আহিছে আৰবি অৰ্ডেন্স কৰ্পছত মুকলি হৈছে পদ এওচিত পদ মুকলি হৈছে 419টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু এওচি recruitment.gov.in এই ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন নৱেম্বৰৰ 12 তাৰিখৰ ভিতৰত আবেদনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এনটিপিচিত খালী হৈছে পদ 864টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে 11 নৱেম্বৰৰ ভিতৰত আবেদনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে 11 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব